আৰু গাইছ আপোনালোকে যদি এটা পিকনিক খাম বুলি কেনে আহে খানা চানা খাৱা প্লেন কৰি কেনে ইয়াতে এটা কাষত লগৰ বাগানো আছে মানে এইটো পিকনিক স্পটে হয় আমাৰ ৰেক্সৰ অৱস্থা চাইছে না ৰেক্সক পুৰা চেঞ্জ কৰি দিছোঁ আগৰ দৰে ৰেক্স হৈ থকা নাই বাকী বাইকখন মই ইউটিউবত দেখুওৱা নাছিলোঁ ইনষ্টা চাইছিলে চাগে তো চাই লওক ভালকৈ এনেকুৱা টাইপত বনাই দিছোঁ কেনে লাগি আছে কমেণ্টত জনাব গাইছ বাইক আহিম নাহিমকৈ অহা হৈছে গাইছ নাহোঁ বুলিয়ে ভাবিছিলোঁ মানে নাহোঁ মানে কি আৰু একো প্লেনে হোৱা নাই ক'ত আহিম ক'ত নাহিম সোমাইছোঁ আহি পাইছোঁ ইমান মজা এটা লোকেশ্যন আধা ঘণ্টা আগত গাইছ ক'ত আমি আছিলোঁ গুৱাহাটীত এতিয়া আহি গৈছোঁ উত্তৰ গুৱাহাটী জাগা চাক না ভাই কি মজা গলি না গাইছ প্লেচ চাই আছে না প্লাছ বাইকৰ লগত মজাই বেলেগ গাইছ এনেকুৱা হোৱাটছআপ ইউটিউব ফেমিলি কি খবৰ আহি গ'ল আপোনাৰ নতুন এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলোৱে ভালে আছে বৰ্তমান আছোঁ আমি গাইছ ভুৱনেশ্বৰৰ যিফালে চাইছে ভিউ এটা শ্বৰ্ট মানে ৰিল এটা বনাব আহিছিলোঁ ইনষ্টাগ্ৰামত আপোনালোকে ইনষ্টাত পাই যাব এইটো মই ইনষ্টাৰ লিংকটো তলত দি দিম আপোনালোকে চেক আউট কৰিব বৰ্তমান মই ভাবিছিলোঁ মানে ৰিল বনাব আহিছিলোঁ কিন্তু গলাই ক'ল যে ব্লগ বনাব লাগিব আমাৰ লগত বৰ্তমান গলাও আছে ব্লগ বনাম বুলি ভাবাই নাছিলোঁ ই ক'ল ব্লগ এটা লাগে চ' বলক আৰু এতিয়া গাড়ীত তেলো আছে তো ব্লগ এটা দিয়ে দিওঁ ক'ত যাওঁ ক'ত নাযাওঁ এইটো আমি নিজেও নাজানো কিন্তু এতিয়া যদি যিহেতু কৈছে যিহেতু ওলাইছোঁ যিহেতু কণ্টেণ্টো নাই যিহেতু 3 মাহ 1 মাহ হৈ গ'ল ব্লগ দিয়া নাই লেটছ গো আৰু ওলাই যাওঁ ব্লগটো ক'ত কি হয় চাই থাকোঁ গাইছ বৰ্তমান এতিয়া আমি কামাখ্যাৰ পৰা ভুৱনেশ্বৰৰ পৰা আহি পালোঁ এতিয়া গলাৰ ঘৰ গলাই মানে কিবা বস্তু আনিব গ'ল বস্তু মানে কি বেগ আৰু তাৰ টি চাৰ্টটো পৰা চেঞ্জ কৰে তো সেই বস্তুটো চেঞ্জ কৰি আহি লওক বাকী মই গাইছ আমাৰ ৰেক্সৰ অৱস্থা চাইছে না ৰেক্সক পুৰা চেঞ্জ কৰি দিছোঁ আগৰ দৰে ৰেক্স হৈ থকা নাই বাকী বাইকখন মই ইউটিউবত দেখুওৱা নাছিলোঁ ইনষ্টা চাইছিলে চাগে তো চাই লওক ভালকৈ এনেকুৱা টাইপত বনাই দিছোঁ আৰু কেনে লাগি আছে কমেণ্টত জনাব গাইছ বাইকখন তো লেটছ গো আৰু এতিয়া গলা আহক গলা আহি কেনে ওলাই যাম চাই থাকক আৰু গাইছ এতিয়া আমি ঋতুমণিৰ ঘৰৰ পৰা চিধা আমি আহি পাইছোঁ ক'ত চাইছিলে নাই জাহাজত গাইছ কিয়া আমি যাই আছোঁ গাইছ উত্তৰ গুৱাহাটী গাইছ আমাৰ আশে পাশে ক'ব গ'লে গুৱাহাটীত এনেকৈ জেগা নাই যিহেতু উত্তৰ গুৱাহাটীত অলপ নেচাৰৰ ভিউ পাম মজা লাগব যাই কাৰণেতো ভাবিছোঁ উত্তৰ গুৱাহাটীতে যাওঁ তো লেটছ গো আৰু ওলাই আহিছোঁ এইফালে আমাৰ ৰেক্সত থৈ দিলোঁ আনিম নানিমকৈ আনিছোঁ গাইছ জাহাজৰ ওপৰত বাইকখন হ'লেও এতিয়া যাওঁ আৰু চাই থাকক ব্লগটো কি হয় কি নহয় দেখাই আছোঁ এইটো পাৰে যাই কাৰণে লগ পাই আছে একবাৰ আধা ঘণ্টা আগত গাইছ ক'ত আমি আছিলোঁ গুৱাহাটীত এতিয়া আহি গৈছোঁ উত্তৰ গুৱাহাটী চাইছে নে গাইছ ক'ৰ গাঁৱৰ মাজত আহি গ'লোঁ এই আমি চহৰৰ পৰা গাইছ এতিয়া পূৰা গাঁৱে গাঁৱে ঘূৰি আছোঁ আধা ঘণ্টাত আমাৰ ক'তো ঠিক নাই গাইছ ক'ত ঘূৰোঁ ক'ত নাই একো ঠিক নাই কৈছোঁ না গাইছ আজি ব্লগটোত ক'ত যাওঁ নিজে নাজানো ভাইটো বৰ্তমান যাই আছোঁ গাইছ এতিয়া ডিগেশ্বৰী মন্দিৰ এনেকুৱা কি তাতে যাই মানে দেখাই আছোঁ বৰ্তমান চাই আছে না পূৰা গাঁৱৰ ৰাস্তা গাইছ পূৰা গাঁৱৰ রাস্তা কি গুলি রাস্তা না ভাই কি খবর এনেকে রাস্তা পালে কি লাগে না এটা গড়ভাঙার রাস্তা গাইছ আৰু এটা এইটো ৰাস্তা উত্তৰ গুৱাহাটীৰ ৰাস্তা ভালো আৰু গুলি গাইছ গুলি এনেকৈ ৰাস্তাগিলা লাগে তোমাৰ গাইছ গাঁৱে চাৱে আহি যা পুৰা গাঁৱৰ ফিল্ডটো পাই আছোঁ জাগা চাক না ভাই কি মজা গলি না গাইছ প্লেচ চাই আছে না প্লাছ বাইকৰ লগত মজাই বেলেগ গাইছ এনেকুৱা কি গলি পুৰা আৰু মজাটোৱে বেলেগ পাহাৰ চাক না প্লাছ ইফালে আমাৰ ৰেক্স মজা গাইছে মজা ফিল্ডটো পাই আছোঁ আৰু এইফালে পাহাৰ চাক ৰাস্তা চাক পুৰা গাঁৱৰ ৰাস্তা এইফালে একজছ পাহাৰৰ ভিতৰত ফাইনেলি গাইছ পালোঁ আৰু এইটো আগত যোনটো চাই আছে এইটোৱে ডিগেশ্বৰী মন্দিৰ এতিয়া সোমাই গ'লে তাতে কেনেকুৱা কি গোটেই দেখাই আছোঁ গাইছ চাই থাকক আৰু বাইকখন এতিয়া আমি পাৰ্কিঙত থৈ দিওঁ এণ্ট্ৰি ডিগেশ্বৰী মন্দিৰ সোমাই যাওঁ গাইছ দেখাই আছোঁ আহিম নাহিমকৈ অহা হৈছে গাইছ নাহোঁ বুলিয়ে ভাবিছিলোঁ মানে নাহোঁ মানে কি আৰু একো প্লেনে হোৱা নাই ক'ত আহিম ক'ত নাহিম সোমাইছোঁ আহি পাইছোঁ ইমান মজা এটা লোকেশ্যন
শ্ৰী এতিয়া সোমাই যাওঁ সঁচাকৈ দেখাই আছোঁ ভিতৰত কি আছে কি নাই চেনেলতে খুলিব লাগিব ওপৰত খুলিম ওপৰত থোৱা আছে চ' চেণ্ডেলটো ৰাখি মানে সোমাই যাই আছোঁ ভিতৰত তাৰপিছত দেখাই চাই থাকোঁ গাইজ বিচাৰিলে কি নাপাওঁ আমাৰ গুৱাহাটীতো যে ইমান ধুনীয়া ধুনীয়া প্লেচ আছে এতিয়া বৰ্তমানলৈকে গাইজ আমি 50% এক্সপ্ল'ৰ কৰা হৈছে বাকীখিনি এক্সপ্ল'ৰ কৰাই নাই হ'লেও এতিয়া বহুতখিনি জেগা আছে দেখাবলগীয়া আমাৰ গুৱাহাটীত যদি বিচাৰোঁ যেনেকৈ এইটো হৈ গ'ল আমাৰ কিমান জেগা আৰু কিমান এনেকৈ হিডেন প্লেচ বাকী আছে চাগে এক্সপ্ল'ৰ কৰাৰ কাৰণে এনেকৈ লাহে লাহে দেখাই থাকিম আৰু সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক মোৰ চেনেলটো যাতে পাই থাকে আপোনালোকে এনেকুৱা এটা হিডেন প্লেচবোৰ স্কাই চাক না ভাই কি ধুনীয়া এটা স্কাই হৈ আছে ইফালে কিমান ধুমা ধুমা পাথৰ গাইছে এতিয়া বহি আছোঁ অকণমান চিল কৰি আছোঁ চিল বাকী গাইছ জাগা ধুনীয়া আপোনালোকে যদি আহিব খোজে তেনেহ'লে আহিব পাৰে মজা জাগা চিল কৰাৰ কাৰণে মজা আৰু ঠাইটো মজা পাব ৰাস্তাও ফিনফিনীয়া ৰাস্তা পূৰা চাফা চিনি চিকচিকীয়া পূৰা অহা টাইমতো জাম চাম একো নাপায় পূৰা ক'লোঁ না গাঁৱৰ ভাইবটো পাব আৰু আহিলে ইয়াতে সেয়ে তো আহক এনজয় কৰক আপোনালোকেও আৰু গাইছ আপোনালোকে যদি ইয়াতে পিকনিক খাম বুলি কেনে আহে খানা চানা খাৱা প্লেন কৰি কেনে ইয়াতে এটা কাষত লবৰ বাগানো আছে মানে এইটো পিকনিক স্পটে হয় লবৰ বাগানটো পিকনিক স্পট কৰিব মানে পিকনিক স্পট হয় তাতে আপোনালোকে পিকনিক কৰিব পাৰিব তাতে এতিয়া বৰ্তমান যাই আছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক ব্লগটো লাষ্টলৈকে মই যোনটো গাইছ পিকনিক স্পটৰ কথা কৈছিলোঁ এইটোৱে পিকনিক স্পট ইয়াতে আপোনালোকে খানা চানা আহি কিনে খাব পাৰিব আৰু মজা জাগা আগত খায়েই আছে গাইছ দেখাই আছোঁ আগত যাই কিনে আমি আকৌ জাহাজত আহি পালোঁ এতিয়া বৰ্তমান গাইছ ওলাই যাওঁ ইয়াৰ পৰা ওলাই কেনে একেবাৰে এতিয়া ঘৰত যাম বেলেগ একো নকৰোঁ তো ব্লগটো গাইছ সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ গাইছ তেতিয়ালৈ বাই বাই আৰু